নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। সাৱধান হওক ৰাজ্যবাসী, ইতিমধ্যে বতৰে ধাৰণ কৰিছে কালৰূপ। ধুমুহা বৰষুণৰ লগতে প্ৰচণ্ড গাজনিৰো এতিয়া এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণে চলাইছে তাণ্ডৱ লীলা। জানিব পৰা মতে গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰৰ উপৰিও দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰৰ লগতে ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাটৰ উপৰিও মাজুলী, চৰাইদেউ, গোলাঘাট, নগাঁও, মৰিগাঁৱৰ উপৰিও হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ লগতে কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি আদি জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল জৰুৰী আপডেট। কাৰণ আহি থকা অক্টোবৰ মাহৰ আগতেই সকলো পৰীক্ষাৰ্থীয়ে খুলিব লাগিব বেংক একাউণ্ট। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল জৰুৰী খবৰ। 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ শিক্ষাৰ্থীসকলৰ থাকিব লাগিব বেংক একাউণ্ট। প্ৰ-পত্ৰ পূৰণৰ সময়ত যিহেতু আপুনি দাখিল কৰিব লাগিব নিজৰ নামত থকা একাউণ্টৰ তথ্য। আহি থকা অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব যিহেতু মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, আৰু তাৰ আগেই পৰীক্ষাৰ্থীসকলে খুলিব লাগিব বেংক একাউণ্ট। কেইটিমান মুহূৰ্তৰ পূৰ্বে তাৎক্ষণিকভাৱে জাননী জাৰি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে সমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈকো এতিয়া প্ৰদান কৰা হৈছে এই নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে তিতাবৰৰ সন্মুখত যিকোনো মুহূৰ্তত আহিব পাৰে ভয়ংকৰ বিপদ। কাৰণ অবৈধ কয়লা খননে মাতিছে এতিয়া বিভীষিকাময় পৰিস্থিতি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চন্তক বিহুবৰ নেপালী খুঁটি সদৃশ পৰিৱেশে বিৰাজ কৰিব নেকি তিতাবৰত। কাৰণ নাগালেণ্ডৰ পাহাৰৰ পৰা হুৰাহুৰে নামিছে এতিয়া কয়লাসহ কলা পানী। যিহেতু ইতিমধ্যে নগা পাহাৰৰ পৰা বেকাজান নদীয়ে কঢ়িয়াই আনিছে ভয়াৱহতা। কয়লাৰ অৱশিষ্ট আৰু পলসৰ ঘেলে পুতি পেলাইছে এতিয়া কেইবাখনো পথাৰ। নগা পাহাৰত অনিয়ন্ত্ৰিতভাৱে চলি থকা অবৈধ কয়লা খননৰ ফল ভুগিছে এতিয়া সৰ্বসাধাৰণ জনতাই। বেকাজানে হয়তো নিঃশেষ কৰিব পাৰে তিতাবৰৰ কেইবাখনো গাঁও। আৰু বৰ্তমান সময়ত বিঘাই বিঘাই ধান খেতি ধ্বংস হোৱাত মূৰে কপালে এতিয়া হাত দিছে সৰ্বসাধাৰণ জনতাই। আৰু যদিহে কেনেবাকে প্ৰশাসনে শীঘ্ৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বিভীষিকা নামিব তিতাবৰলৈ। পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন ক্ষেত্ৰক লৈ বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰক উদ্দেশ্যি কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি গ'ল জুবিন ক্ষেত্ৰক লৈ ভাল খবৰ। কাৰণ ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। অক্টোবৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব জুবিন ক্ষেত্ৰৰ দেৱালৰ কাম। আৰু সীমাৰ দেৱালৰ পাছতে নিৰ্মাণ কৰা হ'ব আটকধুনীয়া সুবৃহৎ মুকলি মঞ্চ। লগতে নিৰ্মাণ কৰা হ'ব অত্যাধুনিক ৰূপত জুবিন গাৰ্গৰ নামত মিউজিয়াম। অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হ'ব এই মিউজিয়ামত। এক জীৱন্ত সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে হিমন্তৰ চৰকাৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই পৰিকল্পনাক বৰ্তমান সময়ত প্ৰশংসাৰে উপচাই পেলাইছে ৰাজ্যবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেন্ডিং আসাম।